নম্বৰ সাঁথৰটো হৈছে তোক কাটিলে মই কান্দো তোক নাকাটি থাকিব নোৱাৰো কি বাৰু কওকচোন ইয়াৰ উত্তৰটো ইয়াৰ উত্তৰটো হৈছে পিয়াজ 2 নম্বৰ সাঁথৰটো হৈছে আছে গুটি বাকলি নাই মুখত দিলে পমি যায় ইয়াৰ উত্তৰটো হৈছে বৰফ 3 নম্বৰ সাঁথৰটো হৈছে কি পানীত মাছ নাই ইয়াৰ উত্তৰটো হৈছে চকুৰ পানীত 4 নম্বৰ প্ৰশ্নটো হৈছে কি পাতৰ আগ নাই ইয়াৰ উত্তৰটো হৈছে 3 পাত আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে খালে থিয় হৈ থাকে আৰু নাখালে শুই থাকে ইয়াৰ উত্তৰটো হৈছে বস্তা